পরীক্ষিত রাজা ধর্ম রাজা তো রূপ দেখি মুগ্ধ মহারাজ সেনাপতি চন্দ্রসেন মহারাজ আৰু বাছা জন্মেজন পিতা যদিওবা মই পাণ্ডৱ বংশধৰ বীৰ অভিমন্যুৰ পুত্ৰ বিষ্ণুৰাজ ৰাজা পৰীক্ষিত মহারাজ তথাপিতো আজি সমগ্র ভারতর এক শত্রী রজা মহারাজ তথাপি মোৰ মনত আজি অলপ শান্তি নাই মোৰ কৰ্মপৰায়ণ পিতামহ পাণ্ডৱসকল স্বৰ্গলৈ গমন কৰাৰ পৰাই মোৰ মন একেবাৰে চঞ্চল হৈ উঠিছে অন্যহাতে ৰাজ্যত দিনক দিনে দেখি অহা অমংগলে মোৰ মন একেবাৰে অস্থিৰ কৰি তুলিছে মহাৰাজ মিছাতে চিন্তা কৰি অস্থিৰ হৈছে কিয় আপুনি সমগ্ৰ ভাৰতৰ এক সত্যি ৰজা হৈ এইদৰে চিন্তাত অস্থিৰ হলে এই বিশাল সাম্ৰাজ্য শৃংখলাবদ্ধভাৱে চলাব কেনেকৈ আপোনাৰ এনে অৱস্থা দেখিলে শত্ৰুৰ বিদ্ৰোহ কৰিবলৈ সুবিধা পাব মহাৰাজ গতিকে মহাৰাজ আপুনি সকলো মনৰ ভ্ৰান্তি দূৰ কৰি একান্ত মনে ৰাজ্য শাসনতে মনোনিৱেশ কৰাহে সেনাপতিয়ে উচিত কথাই অৱতাৰণা কৰিছে আপোনাকে এনে অস্থিৰতাটো দেখিলে মোৰ হৃদয় একেবাৰে ভাগি আপোনাৰে সংস্কাৰে ধৰ্মকে শিৰোগত কৰি জীৱনৰে শিক্ষায়ো পিতা এতিয়া আপুনি যদি এনেদৰে ভাবি কৰে মই নিজক কেনেদৰে প্ৰকৃতি পিতা তোমালোকৰ কথা অৱশ্য সঁচা মহাৰাজ কিন্তু মোৰ বাল্যকালৰ পৰাই যেন মোৰ মনত অলপ শান্তি নাই মোৰ আজন্ম কালতে পিতৃবিয়োগ হোৱা
এতিয়া এতিয়া সেই পিতামহ সকলোৰো বিম্বত মই বাৰু কেনেকৈ শান্তিত থাকো? মহাৰাজ, জন্মৰ লগতে মৃত্যু একে চিৰ সত্য জীৱনৰ। আপুনি গুণে জ্ঞানে সৰ্বগুণে সম্পন্ন ৰজা। ভাবিছক মহাৰাজ, প্ৰজাৰ সুখ দুখেই ৰজাৰ সুখ দুখ। গতিকে মহাৰাজ, ধৈৰ্য ধৰি প্ৰজাৰ সুখ শান্তিৰ বাবে চিন্তা কৰক। সকলোবোৰে ভগৱানৰ পদ, তেওঁ সকলো পালন কৰিছে। আমি মাত্ৰ কাৰণহে বিধাতাৰ বিধান বিৰোধী কৰা আমাৰে নাই পিতা। চিৰসত্যইতো তোমাৰ বচন মাতা পিতা। আৰু কাৰণ হলেও আমি আমাৰ কৰ্তব্যবোৰ সৎ পথেৰে কৰি যাব লাগিব। নহলে আমি ভগৱানৰ ওচৰত দোষী হৈ ৰম। বাছা, আমি সকলোবোৰ ভগৱানৰ ভুল। ভগৱানৰ নাম জপ গুণ গাবলৈকে আমাকে মৰ্তলৈ পঠাইছে। কিন্তু আমি ঐশ্বৰ্য বিভূতিৰ লালসাত পৰি নিজৰ পাপ নিজেই চপাই লৈছো। মহাৰাজ সেনাপতি, এটি কথা কব খোজো, অনুমতি কৰিবনে প্ৰদান? নিঃসন্দেহে সুধা সেনাপতি, তুমি মোক যিকোনো কথা সুধিবলৈ অনুমতি লোৱাৰ নাই প্ৰয়োজন। এই তাহতপতি, সেয়া আপোনাৰ মহানতা মহাৰাজ। আজি বহুত দিন মৃগয়ালৈ যোৱা নাই। গতিকে মৃগয়ালৈ যাবলৈ প্ৰবল ইচ্ছা হৈছে মহাৰাজ। আপুনি যদি অনুমতি প্ৰদান কৰে, কুমাৰ জন্মেজয়ৰ সৈতে মৃগয়ালৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰিছো মহাৰাজ। মৃগয়া বাৰু যোৱা সেনাপতি মহাৰাজ, আনন্দেৰে তোমাক মই দিলো অনুমতি। সাৱধানতা অৱলম্বন কৰি কুমাৰৰ সবে কৰিবা মৃগয়া। ভাল মহাৰাজ। এতিয়া বলক আজিলৈ সভা ইমানতে ভংগ কৰা হয়। বলক মহাৰাজ। সেনাপতি চন্দ্ৰসেন মহাৰাজ, পিতামহ সকলে প্ৰতিষ্ঠা কৰা এই ৰাজ্য ভোগ কৰি মোৰ অলপো শান্তি লগা নাই মহাৰাজ। গতিকে বাকী থকা কালছোৱা ধৰ্ম চৰ্চা কৰি কটাবলৈ মন গৈছে মহাৰাজ। এই বয়সতে ৰাজ্যৰ প্ৰতি এনে বিৰাগ ভাৱ জন্মাটো ভালৰ লক্ষণ নহয় মহাৰাজ। কাৰণ এতিয়া আপোনাৰ শৰীৰ অৱসোৱা নাই মহাৰাজ। নহয় সেনাপতি মহাৰাজ, সংসাৰ বিৰাগৰ লগত বয়সৰ কোনো সম্পৰ্ক নাই মহাৰাজ। যেতিয়া শত্ৰুৰূপী ছয় ৰিপুক দমন কৰিব পৰা যায়, তেতিয়াই ধৰ্ম চৰ্চাৰ উপযুক্ত সময়। শাৰীৰিক আকাৰ বা বয়স কেতিয়াও ধৰ্ম চৰ্চাৰ পৰিচায়ক নহয় মহাৰাজ। পিতা! 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 কি হ'ল বাছা? ইমান উত্তাৱল কিয়? আছে নেকি কিবা সংবাদ বাছা? পিতা! উজ্জয়িনী ৰাজ্যৰ দূতে আমাৰ সিংহদ্বাৰতে ৰৈ আছেহি। দৈত্যৰাজ অকালে আমাৰ ৰাজ্যৰে দক্ষিণ প্ৰান্তৰ এক অংশভূমি এৰি দিবলৈ কৈছে। আৰু যদি এৰি নিদিয়ে যুদ্ধৰ বাবে সাজু হবলৈ কৈছে।
আছে মিত্ৰৰাজক ভূমি এৰি দিব লাগে আৰু যদি নিদিও যুদ্ধৰ বাবে সাজু হ'ব লাগে সেনাপতি মহাৰাজ ইয়াৰ উপায় কি সেনাপতি তাৰ বাবে চিন্তা নাই মহাৰাজ সেনাপতি সদায় মই এতিয়াই তোক কম বিনা যুদ্ধে হস্তিনাপুৰে এক বিন্দু ভূমিও এৰি নিদিয়ে মই এতিয়া আহিব মহাৰাজ বাছা জন্মে জয় পিতা অসুৰৰ লগত শত্ৰু মিত্ৰ একো নাই সেনাপতিৰ লগত আমাৰ সৈন্য বাহিনী সাজু কৰা কৰি দৈত্যই যিকোনো সময়তে আক্ৰমণ কৰিব পাৰে মাথো মনত ৰাখিবা বাছা কি পিতা পাণ্ডৱৰ বিখ্যাত যাতে চেকা নপৰে এতিয়া বলা বাছা আজিলৈ সফাই মানতে ভংগ কৰা হয় ভাল পিতা সেনাপতি চন্দ্ৰসেনৰ মৃত্যুৰ পাছত হস্তিনাপুৰৰ এক বৃহৎ শক্তি ক্ষয় হ'ল অন্যহাতে ৰাজ্যত দিনক দিনে বাঢ়ি অহা সদাচাৰে মোৰ মন একেবাৰে অশান্ত কৰি তুলিছে এনে অশান্ত অৱস্থাত মই ৰাজকাৰ্যত মনোনিৱেশ কৰিব পৰা নাই না বিৰক্তিয়ে মোক ধৰিছে আৱৰি আজি মই মৃগালয়লৈ যোৱাৰ সিদ্ধান্ত কৰিছো মৃগয়া কিছু পৰিমাণে হতাশ দিব মোৰেই অশান্ত মন ৰক্ষা কৰা ৰজা পৰীক্ষিত ৰক্ষা কৰা এই মহাসংকটত বৰ্তমান তুমি আমাক উদ্ধাৰ কৰিব কোন তুমি কিবা হেতু তুমি আজি ইমান চঞ্চল ঘটিছে নেকি তোমাৰ কিবা অমংগল হৈছে নেকি কিবা অঘটন ধৰ্মময় সৃষ্টিৰ আদিৰ পৰাই সত্য পশু দয়াৰে মানৱত পক্ষ কৰিছো হে দেৱ প্ৰতি নমস্কাৰী অথমৰ সাদৰেৰে কৰিব গ্ৰহণ কওঁতে কিবা হেতু আজি আপুনি ইমান চঞ্চল কি কম ৰাজা দেৱ ভগৱান শ্ৰীকৃষ্ণৰ লগত পাণ্ডৱ সকল বৈকুণ্ঠগামী হোৱাৰ পাছত এই মৰ্ত্যত কলিৰ ৰাজত্ব আৰম্ভণি কলিত অন্তৰ সংসাৰত পাপৰ শক্তি শিখা জ্বলাই তুলিছে আমার শক্তি লাখে অবমান করছে আমিও বিপদ ধেনু রূপী মাও বসুমতী এই মর্ত বর্তমান কলি আমার সব পশু দয়া এই তিনি সংসাৰত পাপৰ আগ্ৰাসন আৰু বৰ্তমান হস্তিনাপুৰত নিজৰ আধিপত্য বিস্তাৰ কৰিব খুজিছে এনে অৱস্থাতে মাত্ৰ একক সফৰ কিদৰে পৰমেশ্বৰম তুমি আমাকে উদ্ধার করো কলির প্রভাব রুদ্ধ হবো এই মানুষের মুক্তির পথ কথা তোমাকে অবগত করি কিবা দ্বারা কহিছি প্রতিহত পৃথিবী ধর্ম শূন্য হবলৈ বেশি দিন মই এতিয়া আহিম দেৱ মই এতিয়া আহিম দেৱ
কলি তোৰ ইমান সাম কৃষ্ণ ধনঞ্জয় যোৱাৰ পাছত মোৰ ৰাজ্যত চন্দালে আহি অতপালি কৰিছহি জমকাল সন্মুখত আৰু এতিয়া মই তোক কৰিম শিৰচ্ছেদ শুন শুন কলি মই তোক কৰিছো আহ্বান মুহূৰ্ততে মোৰ সন্মুখত হোৱা উপস্থিত অন্যথা অন্যথা ঘটিব আজি মহা অঘটন ক্ষান্ত হওক ৰাজা পৰীক্ষিত যুগৰাজ কলি আহি উপস্থিত আপোনাৰ সন্মুখত কলি ইমান হস্তিনাপুৰৰ পাপৰ বীজ খেদিবলৈ আহিছ ৰাজা পৰীক্ষিত কালৰ আদেশ আৰু প্ৰকৃতিৰ নিয়ম অনুসাৰে মই মোৰ কৰ্তব্যহে কৰিছো যিদৰে সত্যৰ পাছত ত্ৰেতা ত্ৰেতাৰ পাছত দাপৰ সেই দাপৰৰ পাছত কলিযুগৰ আৰম্ভণি ঘটিছে মোক মোৰ কৰ্তব্য বাধা নিদিবলৈ যাওঁ মুখ বন্ধ কৰ কলি মুখ বন্ধ কৰ তোৰ উপদেশৰ মোৰ নাই প্ৰয়োজন যিয়েই নহওক এই পৰীক্ষিতৰ জীৱিত অৱস্থাত হস্তিনাপুৰত কলিৰ প্ৰভাৱ ঘটিব নোৱাৰে ক্ষমা কৰিব ৰাজা কালৰ গতি আৰু প্ৰকৃতিৰ নিয়মক কোনেও ৰুঠিব নোৱাৰে যদি আপুনি প্ৰকৃতিৰ বাধা হয় তেন্তে আপোনাৰ মৃত্যু স্বাভাৱিক হওক মোৰ মৃত্যু তথাপিতো মই প্ৰতিজ্ঞা কৰি কৈছো এই পৰীক্ষিত জীৱিত থকালৈকে ধৰ্মটো পাপৰ আগ্ৰাসন ঘটিব নোৱাৰে ধৰিলো এই পাপ বুজি উঠক বিধাতাই কাল আৰু প্ৰকৃতিৰ মাজত কণ্টক ৰূপে থিয় দি অৰ্জুনৰ নাতি বিষ্ণুৰাত ৰজা এই পৰীক্ষিতে মুহূৰ্ততে কলিক কৰিব শান্ত হওক ৰাজা শান্ত হওক মই আপোনাৰ শৰণ বিচাৰিছো আৰু শৰণাৰ্থী শৰণ দিয়াটো জানো আপোনাৰ ধৰ্ম নহয় আপুনি জীৱিত থকালৈকে ময়ো নিজকে কিছু সীমাত আবদ্ধ ৰাখিম আপুনি মাত্ৰ আপোনাৰ ৰাজ্যত থাকিবলৈ মোক কিছু স্থান দিয়ক যাতে আপোনাৰ প্ৰতিজ্ঞা ৰক্ষা হয় আৰু প্ৰকৃতিৰ নিয়ম পূৰ্ণ হওক তুমি পাণ্ডৱ বংশধৰৰ ওচৰত শৰণ বিচাৰি সেইহেতু তোমাক মই নিশ্চয় শৰণ কৰিম প্ৰদান যিহেতু তুমি অধৰ্মৰ সহায় সেইহেতু তোমাক মই মাত্ৰ চাৰি স্থানতহে থাকিবলৈ অনুমতি কৰিম প্ৰদান জুৱা পাশা মদ্যপান পৰস্ত্ৰী আৰু পঞ্চসোণা এই চাৰি স্থানত ক্ৰমে কাম ক্ৰোধ অসত্য আৰু নিদ্ৰয়তাই বাস কৰে সেইহেতু তুমি এই চাৰি স্থানত বাস কৰিব পাৰিবা কিন্তু ৰাজা এই স্থান একেবাৰে সীমিত কৃপা কৰি মোক অন্য স্থানো কৰক প্ৰদান বাৰু যিহেতু তুমি অধৰ্মৰ সহায় সেয়েহে এই চাৰি স্থানৰ উপৰিও তুমি স্বৰ্ণতো বাস কৰিব পাৰিবা মনত ৰাখিবা য'ত সততে ভগৱন্তৰ নাম শ্ৰৱণ কীৰ্তন কৰা হয় আৰু য'ত ভগৱন্তৰ মহাত্ম লীলা প্ৰচাৰ কৰা হয় তৎ তুমি নকৰা প্ৰৱেশ এতিয়া মই আহিলো এই অৰণ্য কিন্তু ভোক আৰু পিয়াহ আজি মই অতি ভাগৰুৱা সেয়েহে মুনিবন কৃপা কৰি মোক অলপমান জল কৰক প্ৰদান মুনিবৰে মোৰ কথাত
দিয়া নাই উপহাৰী এই আশ্ৰমৰ ভিতৰত কোনোবা আছে নেকি কৃপা কৰি মোক অলপমান জল কৰক প্ৰদান নাই সকলো নিমা মুনিবৰ মই ৰাজা পৰীক্ষিতে কৈছো কৃপা কৰি উত্তৰ কৰক প্ৰদান নিশ্চয় কোনোবা পাখণ্ড ৰভা বুজাব বিচাৰিছে ৰজাৰ কথা মূল্যই নাই ৰজাৰ প্ৰতি কোনো সহানুভূতি নাই আনহে নালাগে ইমান বিচাৰোতেও অলপমান জন নকৰে প্ৰদান এই পাখণ্ডক মুহূৰ্ততে শাস্তি প্ৰদান কৰিব লাগে ৰজাক অপমান কৰিছে ই ৰাজা অপমান কৰিছে অৱশ্যেই মুনি শাস্তিৰ যোগ্য এই মুহূৰ্ততে শাস্তি মই কৰিম প্ৰদান এই মুনিয়ে ৰজাক সন্মান কৰিব নাজানে ৰজাৰ লগত জীৱিত হৈও মৃতকৰ দৰে কৰে আচৰণ এই মৰা সৰ্পই হ'ব ইয়াৰ উচিত উপহাৰ এই মৰা সৰ্পকে লৈ বহি থাক ইয়াত মৃতকৰ দৰে চকুৰ আগত নানা অমংগল দেখিছো মৃগয়াৰ পৰা ঘূৰি অহাৰ দিন ধৰি মোৰ মনত অনেক দুশ্চিন্তাই বাহ লৈছে কি কুক্ষণত মই মতিভ্ৰম হৈ মহৰ্ষিৰ গলত মৰা সৰ্প তুলি দিলো ভগৱানে লৈকে পৰীক্ষা কৰিছে কি হ'ল বাছা ইমান উঠাটো খাই আহিছা কিয় পিতা পোহৰে অবিকল নিশ্চয় পানীৰ পৰা জানিব পাৰিছো যে অহা 7 দিনৰ ভিতৰতে আপোনাক হয় পিতা আপোনাক প্ৰভু চাবৰ দ্বাৰা দৈত্যকে দংশন কৰিব মোৰ অনুমানেই সঁচা হ'ল বাছা মতিভ্ৰম হৈ মই যি গৰ্হিত কাম কৰিলো তাৰ ফল আজি মই হাতে পালো তাৰ পিতা এয়া কেতিয়াও হ'ব নোৱাৰে
কপালে লিখিরা আরে লিখিবে আজি মরণ লিখিরা কিনো আজি কপালে লিখিরা আরে লিখিবে আজি নাই চাঁদ বেটা ব্রহ্মখা খণ্ডনের উপায় নাই বাতা নয় কি মাত্র কারণ হে নয় ভুগিলু দণ্ড আজি মই কর্মর ফলে পিতা আমাকে রে না জানো পিতা বল পিতা নিমরক করা জুড়ে করি পিনতি নাই এই ব্রহ্মকাক আমি করে খন্দ মোৰ ভাগ্যৰ লিখন আৰু ভাগ্যৰ লিখনক কন্দাব পৰা শক্তি মনুষ্যৰ নাই বেজাই নকৰিবা বাচা হাতত আছে মাথা হাতত আজি সন্তে ৰাজ্যভাৰ গতালো মই তোমাৰ ময়ো এই কাষতি দিন মোৰ মুক্তিৰ বাবে মুনিগণৰ লগত ধৰ্ম চৰ্চা কৰিম কালতে ৰাজ্যৰ ভাৰ বেটা যাবলৈ ওলালে এতিয়া মই কি কৰে থাকিম বেটা কেনেদৰে এই ৰাজ্য কৰিম কৰ্মৰ পৰাজয় কেতিয়াও নোহোৱা বিচাৰিব মই আহিলো বাচ্চা নহয় মই আহিলো পিতা বিদায় জনমতি চক্ৰ বিদায় মই আহিলো বাচ্চা মই আহিলো মানৱ কৰে সংসাৰত ভকত গলে হৰি হৰি হে হৰি হৰি হে
ৰাজন এই মায়াময় অন্বিত সংসাৰৰ মায়াজাল ভেদ কৰি ভাগৱতৰ শৰণ লোৱা প্ৰভু নাৰায়ণে তোমাক নিশ্চয় উদ্ধাৰ কৰিব সুবৰ্ণ ভিগাৰে পখালিলা হৰি পাদুলয়ামতি গন্ধে পুষ্পে ধূপে দীপে উপহারে পুজিলা পৃথিবীনাথে শৰণত ধৰি বুলি নন্দ তুতি মিনতি অনেক ভাৱে পৰম সাদৰে আপোনাক নৃপে অৰ্পিলা নিৰৱে তথাস্তু আহক এই এখন কৰক হে চিৰপুত্ৰ ভাগৱত অধিকাৰী দেৱৰ দুৰ্লভ আজি আপোনাৰ দৰ্শনে মোৰ জীৱন ধন্য কৰিলে আপোনাৰ আলাপনে মই যে গতি পাম সেয়া নিশ্চিত মোৰ শতকৌটি অপৰাধ মাৰ্জনা কৰি এই অধমৰ সেৱা গ্ৰহণ কৰক কল্যাণ বস্তু উঠা ৰাজন তোমাৰ প্ৰেম ভক্তি সন্তুষ্ট সোধা কি জানিব বিচৰা আমাৰ পৰা তুমি আমাক প্ৰশ্ন কৰা আৰু আমি তাৰ যথাযথ উত্তৰ দিম এতিয়া তুমি তোমাৰ নিজ আসন গ্ৰহণ কৰা হায় মুনিবন ৰাজন আমি কি কথা শুনিব লাগে কাক স্মৰণ কৰিব লাগে কোন দেৱতাক ভজিব লাগে কি কথা শুনিব লাগে আৰু কোনবোৰ কথা শ্ৰৱণ কীৰ্তনৰ যোগ্য নহয় শুনা ৰাজন তুমি যি প্ৰশ্ন কৰিছা এয়া মানৱৰ সবাতোতকৈ শ্ৰেষ্ঠ প্ৰশ্ন জগতৰ বহুতো ঋষি মুনিয়ে ব্ৰহ্মা শিৱ দুৰ্গা আদি দেৱতাসকলক শ্ৰেষ্ঠ বুলি ভাবে কিন্তু এইটো সত্য নহয় কেৱল নাৰায়ণহে সমস্ত জগতৰ কাণ্ডাৰী বৃক্ষৰ মূলতো পানী দিলে যেনেকৈ তাল পত্ৰ সবে হয় মুখৰিত তেনেকৈ কৃষ্ণক ভকতি কৰিলে সকলো সন্তুষ্ট হয় একচিত্তে যি হৰিনাম শ্ৰৱণ আৰু স্মৰণ কৰে তেওঁ কলিকৃত সকলো দুখ নাশ হয় মুখ্যৰ সাধন আৰু জগতৰ হিত চিন্তা কৰাটোৱেই সবাতোতকৈ শ্ৰেষ্ঠ হৰিৰ বিমুখজনৰ পৰিত্ৰাণ নাই মুখ্যৰ সাধনৰ বাবে যি একচিত্তে কৃষ্ণ গুণ নাম কীৰ্তন আৰু তেওঁ পাদ পদ্ম স্মৰণ শ্ৰৱণেই জীৱন জন্মৰ সফল মুখত ৰাম নাম
সকলো সময়তে হৰিৰ কথা যাৰ প্ৰেম তেওঁৱে মহান ভগৱান। গুৰুদেৱ, মায়ামোহত আৱদ্ধ থাকি মনুষ্যই কিদৰে মুক্তি পাব পাৰে? ভক্তনো কোন আৰু ভক্তি কেনেকৈ উদয় হয়? শুনা ৰাজন, যিজন মানৱে নত্য জন্ম লৈ দুৰ্লভ মনুষ্য জীৱন গ্ৰহণ কৰে তেওঁৱে অনিত্য সংসাৰৰ কথা একো নাজানে। যি কৰ্ম মন আৰু বাক্যৰ দ্বাৰা পৰিমাৰ্জিত সেয়ে ভক্ত। ভক্ত চাৰিবিধ: আত্ম, অমানি, জিজ্ঞাসু আৰু জ্ঞানী। জ্ঞানীজনে ঈশ্বৰৰ ভজনা কৰি তেওঁৰে আৰাধনা কৰে, সেয়ে ভক্তি। হে গুৰু, আপোনাৰ অনুগ্ৰহত কিঞ্চিত জ্ঞান পাইছোঁ, কিন্তু কি উপায়েৰে চিত্ত সিদ্ধি কৰিব পাৰি? এই দুৰ্ঘোৰ কলিকালত মনুষ্যৰ কি গতি হ'ব? যিহেতু পাপ নষ্ট নহ'লে কৃষ্ণোৎপত্তি নহয়, কলিৰ লোক তৰিব কেনেকৈ? কোনটো ধৰ্ম আৰু কোনটো অধৰ্ম? কলিত ঈশ্বৰৰ গতি কি? হে গুৰুদেৱ, মোৰ চিত্ত অধীৰ হৈ গৈছে। সংশয় আঁতৰ হ'বৰ কাৰণে সকলো কওক গুৰুদেৱ। শুনা ৰাজন, কলিত অধৰ্মই ভৰি পৰিব আৰু সহজেই ধৰ্মৰ তিনি চতুৰ্থ চৰণকো নষ্ট কৰিব। অনাচাৰী লোভীসকলৰ ইচ্ছা বাঢ়ি দাৰুণে ৰাক্ষসৰ আচৰণ কৰিব। ক্ষুদ্ৰ, কৈবৰ্ত, বৈশ্য এই তিনি জাতীয় ভকতিৰ কথা নুশুনিব। ক্ষুদ্ৰ কৈবৰ্তই মহাহৰিক ভজি অপ্ৰায়সে ঈশ্বৰৰ মহাজ্ঞান লাভ কৰিব। তিৰোতাই নিজ স্বামীক এৰি পৰপুৰুষক স্বামী বৰণ কৰিব। পাষণ্ডই বেদ পদ দূষিত কৰি ধৰ্ম জ্ঞান বিলাই বহুমান লাভ কৰিব। বনৰ তপস্বীসকল গাঁৱৰ বাসিন্দা হ'ব আৰু সন্ন্যাসীসকল মহা ধনলোভী হ'ব। ৰজাই প্ৰজাক অত্যাচাৰ কৰিব। দুৰ্ভিক্ষত অন্নৰ বাবে প্ৰজা মৰিব আৰু ৰজাই কৰৰ বাবে পীড়ন কৰিব। পুত্ৰ কন্যাই পত্নী আৰু স্বামীৰ বাবে স্ত্ৰীকো ত্যাগ কৰিব। ৰাজন, এনে ধৰণৰ কলংকই কলিত আৱৰি ধৰিব। শুনা ৰাজন, কলিক তৰিবৰ বাবে এক কৃষ্ণৰ পিনে অন্য কোনো উপায় নাই। যি নিজ চিত্ত শুদ্ধ কৰি কৃষ্ণৰ চৰণত খোজিব, মহাহৰিয়ে তাতেই তুষ্ট হৈ তেওঁ কলিকৃত সকলো দুখ নাশ কৰিব। ৰাজন, আমাৰ হৃদয়ত আছে সপ্ত আৱৰণ, তাতেই বহি আছে নাৰায়ণ। সমস্ত বিশ্ব ব্ৰহ্মাণ্ড ভগৱানৰ সৰ্বাংগত বিদ্যমান। গুৰুদেৱ, গোটেই দেহ যদি ইন্দ্ৰিয়ৰে ভৰা, তেন্তে ভগৱানৰ ৰূপ কেনেকৈ বিৰাজ কৰিব? শুনা ৰাজন, শৰীৰত ইৰা, পিংগলা আৰু সুষমা নামৰ তিনিডাল প্ৰধান নাৰী আছে। এই তিনি নাৰীৰ য'তেই মিলন হৈছে সেয়ে তীৰ্থস্থান। তাতে ব্ৰহ্মা, বিষ্ণু, শিৱ তিনিও বিৰাজমান। তেন্তে ইন্দ্ৰিয়বিলাকৰো কিবা ৰূপ আছে নেকি? শুনা ৰাজন, বাহু সমষ্টিয়ে দেৱগণ, কৰ্ণদয়ে দশুধি, নাকেৰে অশ্বিনী কুমাৰ, নয়নে তৰ্পণ, ভুজগল ব্ৰহ্মপদ, দন্তই যম আৰু হাস্যই মায়া আদি ইন্দ্ৰিয়গণ, দেহতে বিশ্ব আকাৰ আছে। হে গুৰু, আপোনাৰ সান্নিধ্যে মোৰ মনৰ মন দূৰ হৈ মোহ অন্ধকাৰ নাইকিয়া হ'ল। আপোনাৰ কৃপাতে মোৰ হৃদয়ত
ঈশ্বৰৰ পূৰ্ণ প্ৰকাশ পালে। হে ভক্ত, এতিয়া দ্বাদশ স্কন্ধ মহাভাগৱতৰ মহাজ্ঞান আমাক কৰক প্ৰদান, যাতে প্ৰভু কৃষ্ণ ভগৱতৰ পূৰ্ণ দৰ্শন লাভ কৰোঁ। শুনা ৰাজন, জ্ঞানম পৰম গৃহম মে আদি বিজ্ঞানী সমন্বিতম সৰহস্যম তদঙ্গম স্বগৃহান গঠিতম মায়া यमनहं जथा भावु यदुरुपगुणकर्मक तथैतत्त्वविज्ञानमस्त ते मधुरग्रहत উপমুখে ভাগবত পড়িতে পাইলা তেতি শনে মহারাজি আত্ম জ্ঞান ধীরা তেতি শনে মহারাজি আত্ম জ্ঞান ধীরা শ্রবণমাত্রকে যার পুণ্য লাভ হয় সেই ভাগবত পদ জ্ঞানী জনে লয় সেই ভাগবত পদ জ্ঞানী জনে লয়। জ্ঞান পিপাসু পাগল নন্দ এবে ভাগৱতৰ মূৰ্তি শুনাতো প্ৰথমে দ্বিতীয় স্কন্ধে শৰণদূতয় তৃতীয় চতুর্থেজার হুয়েরুদয় নাভি দেখে পঞ্চমে ষষ্ঠে বৈক্ষস্থল সপ্তমে অষ্টমে করকমলে যুগল তন্থ দেখি নবমে দশমে যার তুণ্ড একাদশে লালন আৰু দ্বাদশে ভৈৰমুণ্ড হেন ভাগৱত মূৰতি মনোহৰ কমাল সদৃশ্য বৰ্ণ শ্যাম কলেবৰ ৰাজন এই মহাভাগৱতৰ সকল ব্ৰহ্ম জ্ঞান তোমাক প্ৰদান এই জ্ঞানৰ বলত তুমিও তৰিলা আৰু আমিও ধন্য হলো আজিৰ পৰা কলিত মহাভাগৱতৰ দ্বাৰা মনুষ্যৰ মুক্তি পথ সুগম হব। হে গুৰুদেৱ, আপোনাৰ কৃপাতে মোৰ অজ্ঞান আন্ধাৰ আঁতৰি গৈ জ্ঞানৰ নিষ্ঠ হলো। আপোনাৰ শ্ৰী চৰণত মোৰ দণ্ডৱত প্ৰণাম। তথাস্তু ৰাজন গুৰুদেৱ, এতিয়া তুমি এই গংগাৰ তীৰতে উত্তৰলৈ মুখ কৰি মাধৱক স্মৰণ কৰি হৃদয় স্থিত হোৱা হৰি নিশ্চল আৰু মন স্থিৰ কৰি ব্ৰহ্মময় হৈ ঈশ্বৰক হৃদয়ত সাক্ষাৎ কৰা তোমাৰ মনোবাঞ্ছা নিশ্চয় পূৰ্ণ হব। আমি এবে ঋষিগণৰ সহিতে বিৰাহে মানিলো। ওম নমো ভগৱতে বাসুদেৱায় ওম নমো ভগৱতে বাসুদেৱায়। হে পূৰ্ণ কৃষ্ণ ভগৱত
আমাক তোমাৰ হৃদয়ত বিলীন হ'বলৈ শক্তি দিয়া আমাৰ হৃদিষ্ঠিত তোমাৰ পূৰ্ণ ভগৱান ৰূপৰ সাক্ষাৎ দিয়া নমো নমো নাৰায়ণ পূৰ্ণ ভাগৱত হৃদিস্থিত হোৱা প্ৰভু ক্ষমা কৰা দুখ মোৰা পখিলো ৰমে মুক্তি নাই গতি নাই তোমাৰ जन्मदशा जतुन्द्रयादितरसाख्यभिज्ञ तेरे ब्रह्मा हिराजा आदि कवये मुह्यन्ति जतिसुराया तेजोवारी वीरां यथा विनिमयो यत्र तेषगमिका ध्वन्वजेन सदा निरस्ककुहकं রাজা পরীক্ষিত প্রভু প্রভু তুমি ভাগবত পরমাত্মা শুনিলা প্রভু তোমার হর্ষ পাপ দূর কর মৃত্যুর অজ্ঞান দূর করা জনম মরণ দেহ কর্ম জীবর হরি কোন কর্ম মনে সজ্জন করে আর মন মায়া সজ্জন করে দেহ মন কর্ম আত্মা যেতিয়া সংযোগ হয় তেতিয়া দিবই দুখ মুখ করে আত্মার কিন্তু জনম মরণ না যিমান পরমাত্ম তত্ত্ব তুমি পালা তাকেই মানে সিদ্ধি করা তুমি আমার এই অংশ সেয়েহে আমার সদা হৃদয় শান্তা আজিৰ পৰা তুমি মায়া শূন্য হৈ ঈশ্বৰকে চিনিলা আৰু নিজকো জানিলা তোমাৰ আত্মা আজিৰ পৰা আমাকে বিবেচন কৰিব সৃষ্টিৰ আজিৰ সৰ্বত্র আমি বিরাজমান আমাতে আদি আমাতে অন্ত আমি এই সৃষ্টি আমি এই ধর্ম আমি এই পূর্ণ ব্রহ্ম মহা ভগবান দেখা দেখা সর্বমর্ম জানা ঈশ্বর পরীক্ষিত মহারাজে ভগবান প্রভু প্রভু কি মনোরম কি অপূর্ব রূপ জগৎ পালক ভগবত রূপী মাধবর এই
এই পৰীক্ষিতৰ হৃদয়ত আহি বিলাসী দৰি কয় তেতিয়াৰে নতুন অপেক্ষা গুৰুৰ আদেশ মানি ময়ো হওঁ সমাধি Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya বিপ্লর বেখন হত সহস্র সেনারে প্রাচীর ভেদ করি উপস্থিত হল গিয়ে ভগীরথী তীরণ রাজা পরীক্ষিতে ধ্যানমগ্ন এই সুযোগতে দংশন করি পরীক্ষিত কুথর দা পাকুরে হরিম শান্ত একটি আসরিত ওই পরীক্ষিত কাপ চাপিয়ে পড়া নাই এইয়া এনেকৈ সম্ভৱ ভগৱান কি ব্যৰ্থ মুনিৰ বচন হে প্ৰভু মই একো বুজিব পৰা নাই মোক পথে দেখুৱাই দিয়া প্ৰভু পথে দেখুৱাই দিয়া শুনা সক্ষম তুমি প্ৰতিশোধৰ অগ্নিলৈ পৰীক্ষিতৰ কাষ চাপিব নোৱাৰা পৰীক্ষিতে মহাভাগৱতৰ ব্ৰহ্মজ্ঞান লাভ কৰি ভগৱন্তৰ সান্নিধ্য লাভ কৰিবে তোমাৰ দ্বাৰা পৰীক্ষিতক দংশন সেয়া তোমাৰ এক কৰ্তব্যহে মাত্ৰ আৰু পৰীক্ষিতৰ বিধিৰ লিখন সেয়েহে প্ৰতিশোধৰ কথা ত্যাগ কৰি কৰ্তব্যৰ কথা চিন্তা কৰা অন্যথা তোমাৰ এই অমংগল হ'ব সঁচা কথা আকাশবাণী দিলে প্ৰতিশোধৰ অগ্নিত নিজকে যেন পাহৰি পেলাইছিল আজি হেনো জ্ঞান চকু পৰীক্ষিতৰ দৰে শূন্য আত্মাকে দংশন কৰাটো মোৰ এক কৰ্তব্য কিন্তু ইউ যেন এক মৰ্মান্তিক হে ৰাজা পৰীক্ষিত তুমি মহাভাগৱত লাভ কৰি ভগৱন্তৰ পুণ্য সাক্ষাৎ লভিলা তোমাৰ দৰে পুণ্য আত্মা এই তক্ষকৰ শত সহস্ৰ প্ৰণাম ক্ষমা কৰিব নিষ্কৰ্তব্য কৰি মুনিৰ ব্ৰহ্ম বাক্য ৰক্ষা কৰিবই লাগিব হে প্ৰভু মোক মোৰ কৰ্তব্য পূৰণ কৰিবৰ হেতু শক্তি দিয়া হে প্ৰভু মোক মোৰ কৰ্তব্য পূৰণ কৰিবৰ বাবে শক্তি দিয়া তক্ষকে প্ৰতিজ্ঞা পাৰি তুমি পুণ্য আত্মাৰ মুক্তি লাভ কৰা জগতৰ তোমাৰ গুণগান প্ৰচাৰ যাতে মহাভাগৱতে প্ৰচাৰ কৰি
কলিৰ মনুষ্য পথত মুক্তি লাভ যাওঁ পৰীক্ষিতৰ দেহ সৎকাৰ কৰাৰ ব্যৱস্থা কৰোঁগৈ